বোকাজানৰ বাঘজানত ভয়াবহ পথ দুৰ্ঘটনা কাৰ্বি পিপল হলৰ খেলপথাৰত কাৰ্বি ৰং আচাৰ সভা অনুষ্ঠিত নীলিপ সমষ্টিত প্ৰি খ্ৰীষ্টমাছ উদযাপন ডিফুত গয়া ৰাইজৰ ধৰ্ণা প্ৰদৰ্শন ভেটেনেৰী ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা আত্মসহায়ক গোটসমূহত ছাগলী পোৱালি বিতৰণ কাৰ্বি আংলং ইউথ অৰ্গেনাইজেশ্যনৰ পঞ্চম বাৰ্ষিকী পালন পশ্চিম কাৰ্বি আংলঙত বনৰীয়া হাতীৰ তাণ্ডৱ নমস্কাৰ পুৱাৰ বাতৰিলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই গংগুত্ৰী বৰা সোমবাৰে কাৰ্বি আংলং মহামায়া পৰিষদীয় সমষ্টিৰ বৰগংগা আৰক্ষী চকীৰ অন্তৰ্গত টেকেৰম্পি গাঁৱত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ লুংচিং তেৰণৰ তৰফৰ পৰা আত্মসহায়ক গোটক 40টা ছাগলী পোৱালি বিতৰণ কৰাৰ লগতে আগন্তুক সময়ত হাঁহৰ পোৱালিও দিয়া হ'ব বুলি নিজৰ ভাষণ প্ৰসংগত দোহাৰে উল্লেখযোগ্য যে মহামায়া এছিষ্টেণ্ট ছেক্ৰেটাৰী ৰাজীৱ ৰংপিৰ সৌজন্যত অনুষ্ঠিত এই অনুষ্ঠানত ভেটেনেৰী অফিচাৰ দিলীপ মহন্ত ভিডিচি চেয়াৰমেন আৰ্চল ৰংপিৰ প্ৰমুখ্যে বহুতো লোক উপস্থিত থাকে লাংহিনৰ পৰা ইন্দ্ৰজিৎ ৰংফাৰৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া ani kanwa hasam thak thak mane o phak di o kak lason keron pondu nasi pini nata kasam ke nilitung la borgonga ni lihem mamalo ada siagram kendro do 100 gram kendro kedo an la aro irong penino da sel help pan e jon jon nasi jon kep nilitung keron pon padu pon nasi সোমবাৰে কাৰ্বি আংলঙৰ লংনিত স্থিত চিলনী পিকনিক স্পটত পঞ্চম বাৰ্ষিক কাৰ্বি আংলং ইউথ অৰ্গেনাইজেশ্যন চমুকৈ KAYৰ অনুষ্ঠান পালন কৰা হয় কাৰ্বি আংলং ছ'চিয়েল ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যনৰ সভাপতি ৰাকেশ ৰংহিঙৰ সৌজন্যত অনুষ্ঠিত এই সভাত স্থানীয় সদস্য লুম্বাজং ইউথ ষ্টুডেণ্ট অৰ্গেনাইজেশ্যনৰ সম্পাদক থেংকম তেৰণ কাৰ্বি হিলছ ডেভেলপমেণ্ট ৰাইট কাউন্সিলৰ সভাপতি মংগল সিং তেৰাং কাৰ্বি হিলছ ডেভেলপমেণ্ট প্ৰটেকশ্যন অৰ্গেনাইজেশ্যনৰ কিৰি কাঠাৰ প্ৰমুখ্যে বহুতো লোক উপস্থিত থাকে মাঞ্জাৰ পৰা ৰাজেশ হাঞ্চৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া কাৰ্বি আংলঙৰ বোকাজান স্থিত বাঘজানৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথত গোলাঘাট অভিমুখী ট্ৰাক AS217654 আৰু ডিমাপুৰ অভিমুখী টাটা সুমো NL07T0526 নম্বৰৰ গাড়ীৰ মুখামুখি সংঘৰ্ষ হয় যাৰ ফলত সুমোখনৰ 4জন যাত্ৰী থিতাতে নিহত হয় আৰু 2জন লোক গুৰুতৰভাৱে আহত হয় নিহত আটাইকেইজন নাগালেণ্ডৰ লংলিঙৰ বাসিন্দা হোৱাৰ লগতে একেটি পৰিয়ালৰে বুলি চিনাক্ত কৰা হৈছে নিহত ব্যক্তিকেইজন ক্ৰমে পাকসাম আবং কান্দাত আৰু ইয়ংকাই আহত 2জনক বোকাজানৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 25 নং নীলিপ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কয়লামাটি মিছন চাব চেণ্টাৰৰ উদ্যোগত যোৱা 6 ডিচেম্বৰ দেওবাৰে ইংলং ইকপি বাপ্তিষ্ট চাৰ্চত প্ৰি খ্ৰীষ্টমাছ উদযাপিত হৈ যায় গোবিন্দ টিছৰ সভাপতিত্বত অনুষ্ঠিত এই অনুষ্ঠানত কাংবুৰা এংতি এডিছন কাঠাৰ আব্ৰাহাম তাৰ জেনুৱেল ক্ৰ প্ৰমুখ্যে খ্ৰীষ্টীয় ধৰ্মৰ বহুতো লোক উপস্থিত থাকে চকীহলাৰ পৰা মেছছ তেৰণৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া কাৰ্বি আংলংস্থিত কাৰ্বি পিপল হলৰ খেলপথাৰত কাৰ্বি ৰং আচাৰ চমুকৈ KRAৰ সভা অনুষ্ঠিত হৈ যায় KRAৰ সভাপতি ধৰ্মা তেৰণৰ সৌজন্যত অনুষ্ঠিত এই সভাত ক্ৰমে KRAৰ সম্পাদক ৰূপেন হানছে উক্সা সভাপতি ৰতন তেৰাঙৰ প্ৰমুখ্যে বহুতো লোক উপস্থিত থাকে উল্লেখযোগ্য যে কাৰ্বি আংলং তথা 6 নং অনুসূচিত সমষ্টিক পঞ্চায়ত কৰাক বিৰোধিতা কৰাৰ লগতে ইয়াক ট্ৰেডিশ্যনেল ভিলেজ কাউন্সিল নামেৰে নামাকৰণ কৰিব লাগে বুলি সন্থাই অনুষ্ঠানটিত দোহাৰে ডিফুৰ পৰা দেৱৰাম কাঠাৰৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া Madamte Karbi Anglong Adap Khan itum traditional village council aso kutak kimangdu lapen haso kimangpen itum chunchetik itum chisong duji lapen ke non kiwangji trainer kep mationg ati kulutame itum dipurong supilong armum kacijen peduji asini 7 ডিচেম্বৰ সোমবাৰে ডিফুৰ ছেমছন সিং এংতি মেমৰিয়েল পাৰ্কত গয়া ৰাইজে ধৰ্ণা প্ৰদৰ্শন কৰে ডিফু চহৰৰ পৰা মাত্ৰ 4 কিলোমিটাৰ নিলগৰ ৰংকাংথিৰ গাঁওবাসীৰ এই ধৰ্ণাৰ জৰিয়তে কাৰ্বি আংলঙৰ চৰকাৰলৈ এটাই অনুৰোধ যে চৰকাৰে তেওঁলোকে বসবাস কৰি থকা মাটি তথা ভেটি তেওঁলোকক প্ৰদান কৰে যেন
উল্লেখযোগ্য যে কাৰ্বি আংলঙৰ প্ৰশাসনে যোৱা নৱেম্বৰ মাহৰ 12 তাৰিখে এক জাননীযোগে ৰংকাংথিৰ গাঁওবাসীক ঘৰ তথা গাঁও খালী কৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল, কিয়নো এয়া এক চৰকাৰী মাটি। চৰকাৰৰ এই নিৰ্দেশনাৰ বিৰুদ্ধে গাঁওবাসীয়ে এই ধৰ্ণা কাৰ্যসূচী পালন কৰে। ডিফুৰ পৰা দেৱৰাম কাঠাৰৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া। 2012 से हम लोग यहाँ पे बैठ रहे हैं और अभी 9 इयर्स कंप्लीट होने वाला 10 इयर्स कंप्लीट होने वाला है, तो अभी हम लोग कहा जाएगा। अभी हम लोग वैसे भी एग्ज़ाम चल रहा है और अभी हम एग्ज़ाम दे के अभी यहाँ पे आया है। हाँ, मैं सरकार को ये बोलना चाहता हूँ कि वो हम पे दया करके ये इवेक्शन रुका दे। গাঁৱে ভূঞে বনৰীয়া হাতীৰ বিচৰণ যেন তেনে সাধাৰণ কথা হৈ পৰিছে। অসমৰ ইমূৰৰ পৰা সিমূৰ চলাথ কৰি খেতি পথাৰ নষ্ট কৰাটো যেন হৈ পৰিছে অতি সাধাৰণ কথা। এই ক্ষেত্ৰত বন বিভাগো হৈ পৰিছে ব্যৰ্থ। গয়া ৰাজ্যৰ বন বিভাগৰ প্ৰতি ক্ষোভৰ বহিঃপ্ৰকাশ ঘটাটো যেন এক নিত্য নৈমিত্তিক ঘটনা। তেনে এক ঘটনা ঘটিছে পশ্চিম কাৰ্বি আংলঙৰ খেৰণীত। উল্লেখযোগ্য যে নিত হাতীৰ জাকে খেতি পথাৰ তহিলং কৰাত ক্ষোভিত ৰাইজ বন বিভাগৰ কাষ চাপিছে যদিও এতিয়ালৈকে কোনো পদক্ষেপ গ্ৰহণ নকৰাত দুগুণে ক্ষোভিত হৈ পৰিছে বন বিভাগৰ প্ৰতি। খেৰণীৰ পৰা জয়ৰাম কাঠাৰৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া। আজিৰ বাতৰি ইমানেই। ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই বিদায় লৈছোঁ। চাই থাকিব 365 নিউজ ইণ্ডিয়া।